নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক দেখুৱাম মই ফেচবুকত পিন কোড কেনেকৈ চেঞ্জ কৰে। আহক ফেচবুকত পিন কোড কেনেকৈ চেঞ্জ কৰে আপোনালোকক দেখুৱাম। আপোনালোকে পোনপ্ৰথমে যাব লাগিব ফেচবুক এপ্লিকেশ্যনটোলৈ। ফেচবুক এপ্লিকেশ্যন এবাৰ ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকৰ খোল খাব, আপোনাৰ একাউণ্টটো খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে দেখিব ৰাইট ছাইডত তিনিডাল আঁচ আছে, তিনিটা আঁচ আছে। সেই আঁচত আপোনালোকে এবাৰ টিপি দিয়ক। টিপি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখিব বিভিন্ন ধৰণৰ বস্তু আহিব, বিভিন্ন ধৰণৰ অপশ্যন আহিলে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে বিচাৰিব লাগিব ছেটিংছলৈ যাওক। আপোনালোকে ছেটিংছৰ এবাৰ টিপি দিয়ক। ছেটিংছৰ এবাৰ টিপি দিয়ক। টিপি দিয়াৰ পিছত অন্য এখন পাঠ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে দেখিব যে ইয়াতে ছেটিংছ এণ্ড ছেটিংছত যাব লাগিব। আপোনালোকে কি কৰিব লাগিব, ছেটিংছতো যাব নালাগে, আপোনালোকে প্ৰাইভেচি শ্বৰ্টকাটছত টিপিব লাগিব। টিপি দিয়ক প্ৰাইভেচি শ্বৰ্টকাটছত। টিপি দিয়াৰ পিছত আপোনালোক অকণমান নেটটো প্ৰব্লেম আছে, আহি যোৱা অকণমান নেটটো প্ৰব্লেম আছে, আহি যোৱা প্লিজ, আহি যাওক ছাৰ। আহি গ'ল, এয়া আহি গ'ল। আহি যোৱাৰ পিছত আপোনালোকে প্ৰাইভেচি দেখিব। এতিয়া প্ৰাইভেচি দেখাৰ পিছত আপোনালোকে যাব লাগিব ক'ত, আপোনালোকে যাব লাগিব চেঞ্জ ইউৰ পাছৱাৰ্ড। এইটো দেখিছেনে, চেঞ্জ ইউৰ পাছৱাৰ্ড। আপোনালোকে তাতে টিপি দিব লাগিব। চেঞ্জ ইউৰ পাছৱাৰ্ডত আপোনালোকে একবাৰ টিপি দিয়ক। চেঞ্জ ইউৰ পাছৱাৰ্ড তাতে এবাৰ আপোনালোকে টিপি দিয়ক। টিপি দিয়াৰ পিছত আপোনালোকে দেখিব যে ইয়াত কাৰেণ্ট পাছৱাৰ্ড, অৰ্থাৎ আপোনালোকৰ যিটো পুৰণি পাছৱাৰ্ড আছিল তাতে বহুৱাই দিব লাগিব কাৰেণ্ট পাছৱাৰ্ড। আপোনালোকে যিটো আমাৰ পুৰণি পাছৱাৰ্ড আছিল আপোনালোকৰ, সেই পুৰণি পাছৱাৰ্ডত আপোনালোকে পুৰণি পাছৱাৰ্ডটো তাতে বহুৱাই দিব লাগিব। আপোনালোকে বহাই দিয়ক, তাতে পুৰণি পাছৱাৰ্ডটো বহাই দিয়ক। মই বহাই দি আছোঁ, আপোনালোকে চাই ল'ব। মোৰ পুৰণি পাছৱাৰ্ডটো বহাই দিম মই। এয়া চাওক, মই পুৰণি পাছৱাৰ্ডটো বহাই দিম তাতে। এই চাওক, মোৰ পুৰণি পাছৱাৰ্ডটো অৰ্থাৎ পিন কোডটো মই বহাই দিছোঁ। পুৰণি পিন কোডটো মই বহাই দিছোঁ। বহাই দিয়াৰ পিছত এতিয়া নিউ পাছৱাৰ্ড, এতিয়া নতুন আপুনি যিটো নতুন থ'ব, যিটো চেঞ্জ কৰিব ভাবি চিন্তি যি থ'ব, সেইটো ইয়াতে বহাই দিব, আৰামছে বহাই দিব। নতুন পাছৱাৰ্ডটো বহাই দিব। তাৰপিছত আকৌ এবাৰ আপুনি ৰিটাইপ কৰিব লাগিব। আকৌ এবাৰ নতুন পাছৱাৰ্ড ইয়াতে বহাই দিব লাগিব, অৰ্থাৎ কনফাৰ্ম কৰিব লাগিব ইয়াতে। আকৌ এবাৰ কনফাৰ্ম কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ছেভ চেঞ্জ। আপোনালোকে যাব লাগিব ক'ত, ছেভ চেঞ্জত আপোনালোকে টিপি দিব লাগিব। টিপি দিয়াৰ পিছত আপোনালোকে আহিব ইয়াতে ৰিভিউ আধাৰ ডিভাইচ, অৰ্থাৎ আপোনালোকে য'ত একাউণ্ট খোলা আছিল সেইটো গোটাই আহিব। আৰু যদি কোনোবা আপোনালোকৰ নামত খুলিছে সেইটো আহিব ইয়াতে। আৰু ষ্টেট লগ ইন কৰিলে আপোনালোকৰ এইটোৱে হ'ব, ইয়াতে হ'ব। গতিকে আপোনালোকে ষ্টেট লগ ইন কৰিব নালাগে। মোৰ সেই এটা কাম কৰক, আপোনালোকে ৰিভিউ আধাৰ ডিভাইচত আপোনালোকে টিপি দিয়ক একবাৰ। টিপি দিয়াৰ পিছত কণ্টিনিউ কৰক। কণ্টিনিউত টিপি দিয়ক। টিপি দিয়াৰ পিছত আপোনালোকে দেখিছেনে ক'ত একাউণ্টছ মোৰ ক'ত খোলা আছিল, এইটো আহি গৈছে। ক'ত খোলা আছিল এই চব আহি গৈছে, ইয়াতে আহি গৈছে। আপোনালোকে কি কৰিব লাগিব, তলত দেখিব লগ আউট অফ অল ছিয়েশ্যনছ। আপোনালোকে লগ আউট য'ত কৰা আছিল তাতে লগ আউট কৰি দিয়ক। আপোনালোকৰ চব বন্ধ হৈ যাব আৰু আপোনালোকৰ পাছৱাৰ্ডটো চেঞ্জ হৈ যাব। এতিয়া লগ আউটত আপুনি টিপি দিয়ক। লগ আউট অফ অল ছিয়েশ্যনছ এতিয়া টিপি দিয়ক। টিপি দিয়াৰ পিছত আপোনালোকৰ লগ আউট, আপোনালোকে এটা কাম কেঞ্চেলত টিপিব নালাগে, আপোনালোকে লগ আউট আৰু এবাৰ টিপি দিয়ক। ইয়াত দেখিছে লগ আউটত আকৌ এবাৰ টিপি দিয়ক। লগ আউটত আপোনালোকে আকৌ এবাৰ টিপি দিয়ক। তেতিয়া আপোনাৰ আৰামছে হ'ব। এয়া হৈ গ'ল। এয়া আপোনাৰ পিন কোড চেঞ্জ হৈ গ'ল অট'মেটিকলি। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব ফ্ৰী হয়। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।